নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি বন্ধুসকল আহিছিলোঁ জগতধাত্ৰী দৌল। বহুতে জগতধাত্ৰী দৌল বুলি ক'লে হয়তো ধৰিব পৰা নাই। জগতধাত্ৰী দৌল এয়া আপোনালোকে দেখিবলৈ পাইছে। জগতধাত্ৰী দৌল মানে ইয়াৰ অন্য এটা নাম হৈছে লক্ষী দৌল। আপোনালোকে বৰপাত্ৰত লক্ষী দৌল আছে, বৰপাত্ৰ আলিমৰ পৰা সোমালে লক্ষী দৌল পাব। দেখিছে লক্ষী দৌল। কিন্তু মানে কি হ'ল, সোমাবলৈ একো সুবিধা নাই। ভিতৰত একো সোমাবলৈ সুবিধা নাই। আপোনালোকে দেখাইছোঁ বাৰু, সোমাবলৈ একো সুবিধা নাই। মানে কি হ'ল, চব কিন্তু তলা মৰা আছে। 2008 চন মানতে 7 চন 6 চন মানতে ইয়ালৈ আহিছিলোঁ। এইবিলাক চব তলা মৰা আছে। 2006-07 চন মানতে ইয়াত আহিছিলোঁ এবাৰ, তাৰপিছত অহা হোৱা নাই বৰ্তমান। তেতিয়া কিন্তু অলপ লেতেৰা আছিলে, এতিয়া পৰিৱেশটো চাফ চিকুণ কৰিলে। এইবিলাক দেখিছেনে, মূৰ্তিবিলাক, দেৱালবিলাকত অংকন কৰা আছে। এইবিলাক কিন্তু কিছুমান আজি নতুনকৈ কৰা নেকি। ৱালবিলাকৰ প্লাষ্টাৰবিলাক ধৰক পিছত কৰা হয়। এইবিলাকতো অৰিজিনেলে হ'ব লাগিব চাগে এইবিলাক। আৰু দৌলটোৰ বিষয়ে মই আপোনালোকক কৈছোঁ শুনক। দৌলভাগ বনাইছিলে, আৰু দাঁতিতে এয়া দেখিবলৈ পাইছে লক্ষী সাগৰ পুখুৰী। আৰু অপজিট চাই ইয়াৰ ইটো পাৰত আছে আপোনাৰ বৰপাত্ৰ স্কুল, যিখন স্কুলত নেকি মই পঢ়িছিলোঁ। পঢ়াত বৰ ভাল নাছিলোঁ বাৰু, অলপ পঢ়িছিলোঁ, তাতে পঢ়িছিলোঁ সেইখন স্কুল। আৰু এটা ইয়াত বস্তু এটা আছে, ইপিনে চাওক আপোনালোকে কাঠ ফালি থৈছে। কাঠটো কি কাৰণে, কোনে ফালিছে নাজানো বাৰু, হ'লেও মই আগত দেখাইছোঁ কাঠ ফলা আছে। আৰু মানে কি হ'ল বাৰু, চাফ চিকুণ বাৰু ঠিকেই আছে। ইয়াত কোনো নাহে পৰ্যটক বোলে, ধৰক পৰ্যটক হওক, কোনো মানুহ নাহে, খুব কমহে আহে, 2-এজন মানুহে চাবলৈ আহে। বস্তুটো চাফ চিকুণেই হৈ আছে, ইমান লেতেৰা হোৱা নাই। আৰু এই দৌলভাগ বনাইছিলে 1714 পৰা 1744 চনৰ ভিতৰত, শিৱসিংহৰ দিনত, স্বৰ্গদেউ শিৱসিংহৰ দিনত ফুলেশ্বৰী কোঁৱৰীয়ে বনাইছিলে। ফুলেশ্বৰী কোঁৱৰীৰ দিনত এইটো বনোৱা হৈছিলে দৌলটো দেখিবলৈ পাইছে। ভিতৰভাগ দেখাবলৈ মন এটা আছিলে, কিন্তু এতিয়া সোমাব নোৱাৰি ন, কোনো নাই ইয়াত। বিশেষকৈ ইয়াত কোনো টিকেট কাউণ্টাৰ নাই বা একো নাই। এই লক্ষী দৌলভাগ 1714 পৰা 1744 খ্ৰীষ্টাব্দৰ ভিতৰত ইয়াক বনোৱা হৈছিলে বা সজোৱা হৈছিলে। এই লক্ষীসাগৰ পুখুৰীটো আৰু লক্ষী দৌলভাগ বৰ্তমান হ'ল আপোনাৰ ধৰক কালুগাঁও হলৌগুৰিতে বুলি ক'ব পাৰি। আমতল চাৰিআলিৰ ওচৰত হলৌগুৰিত আছে। কিন্তু ইয়াক আগতে আহোম সাম্ৰাজ্য থকা সময়ত ৰংপুৰ নগৰৰ মানে ভিতৰতে আছিলে। ৰংপুৰ নগৰৰ আপুনি যদি চাই চাৰিসীমাটো, ৰংপুৰ নগৰখন এইপিনে আপুনি নামদাং দলঙৰ পৰা দিখৌলৈকে, শিৱসাগৰ দাঁতিত যি আছে দিখৌ দলং, দিখৌ নৈলৈকে, আৰু এইপিনে বাঁহগড়ৰ পৰা দিখৌ মুখলৈকে, দিখৌ আৰু নামদাঙৰ যি মানে য'ত নামদাংখন গৈ দিখৌৰ লগত সংলগ্ন হৈছে, তালৈকে ৰংপুৰ নগৰৰ চাৰিসীমা আছিলে। আৰু সেয়েহে এই লক্ষী দৌলো ৰংপুৰ নগৰৰ ভিতৰতে আছিলে। কিন্তু এতিয়া মানে কথাটো কি হ'ল, আপোনালোকক আৰু এটা বিশেষ কথা কৈছোঁ, যিটো জানিবলগীয়া কথা। আপোনালোকে ধৰক নিজেই জানিবলগীয়া কথাই, নিজৰ ল'ৰা ছোৱালীক শিকাব এইবিলাক কথা, অসমখনক বিষয়ে শিকাব, অসমখনক ভাল পাবলৈ শিকাব। কাৰণ কি, অসমীয়া যদি আপুনি নিজে অসমীয়া হয় ন, অসমীয়া বুলি গৌৰৱ কৰে, তেনেহ'লে এইবিলাক কথা জনাটো দৰকাৰ। মানে কি হ'ল,
1714 যেতিয়া শিৱসিংহই ৰাজপাটত বহিছিলে, তাৰ কেইবছৰমান তেওঁ শাসন কৰি কেইবছৰমান শাসনকাল চলোৱাৰ পিছত ফুলেশ্বৰী কোঁৱৰীক তেওঁ মানে কি সিংহাসনৰ মানে ৰাজভাৱটো তেওঁক দিছিলে, তেওঁ কাৰ্যবাহী হিচাপেহে আছিলে। আৰু তেনেকৈ মানে কি 1744 খ্ৰীষ্টাব্দলৈকে শিৱসিংহই 3গৰাকীক ৰাজভাৰ দিছিলে। মন্দাকিনী বুলি এগৰাকীক তেওঁ ৰাজভাৰ দিছিলে, আৰু সৰ্বশেষত সৰ্বেশ্বৰীক ৰাজশাসন চলাবলৈ দিছিলে। মানে মোৰ সম্ভৱতঃ সিমানেই হ'ব। 1714 3গৰাকীক তেওঁ 1744লৈকে তেওঁ 3গৰাকীক ৰাজশাসন চলাবলৈ দিছিলে। কিন্তু তেওঁৰ ৰাজত্বকালটো বহুত ভাল আছিল। তেওঁৰ ৰাজত্বকালত ধৰক এইটো মন্দিৰ ফুলেশ্বৰী কোঁৱৰীৰ আদেশতে নিৰ্মাণ কৰা হৈছিল। এই দৌলভাগ ফুলেশ্বৰী কোঁৱৰীৰ আদেশতে নিৰ্মাণ হৈছে। আৰু তেওঁৰ শাসনকালত বহুতো দৌল হৈছিলে, যেনেকৈ বগী দৌল। মানে এতিয়া ক'বলৈ গ'লে মোৰ সম্ভৱতঃ মই নোৱাৰিম চব ক'ব, কিয়নো ইমানবোৰ মনত নাথাকে। আৰু কথাবিলাক যদি শুনি ভাল লাগিছে বা চাই ভাল লাগিছে, সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব, চাব, শেষলৈকে চাব ভিডিঅ'টো, প্ৰথমৰ পৰা স্কিপ কৰি নিদিব মাজতে। কিয়নো মানে কি হ'ল, এইবিলাক জানিবলগীয়া কথা। মই ইমান বহুত নাজানো, কিন্তু হ'লেও 2-এষাৰ কথা জানো, মানে পঢ়িছোঁ, শুনিছোঁ। এই দৌলভাগ আমি 7-8ৰ পৰা দেখি আহিছোঁ। মানে আগতে সৰুতে মই ইয়ালৈ ধৰক দাঁতিতে এখন বৰপাত্ৰ স্কুলতে মই পঢ়া। ইয়াৰ পৰা মই ইয়ালৈ আহিছোঁ, আগত ইমান চাফা নাছিলে, আগত অলপ লেতেৰা আছিলে, কিন্তু এতিয়া বৰ্তমান চাফ চিকুণ কৰিলে, সেইকাৰণে ভাল লাগিছে। আগত বাদুলি আছিলে বুলি, বাদুলি 2-এজনী আছিলে, এতিয়া কিন্তু আছে যদিও নাজানো দেই, ভিতৰত থাকিবও পাৰে বাদুলি, কিন্তু আগত আছিলে। আৰু মানে কি হ'ল, ভিডিঅ'টো আজিলৈ ইমানেই। যদি আপোনালোকে কিবা শিকিছোঁ বুলি বা কিবা এটা জানিবলগীয়া কথা শিকিছোঁ বুলি ভাবে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আগলৈও ভিডিঅ'বিলাক চাব। আৰু বহুতে চাই ভিডিঅ'বিলাক, এতিয়া বহুতকেইজনে চাইছে। মই আজি ইউটিউবত অহা খুব বেছি 5-6 দিন হৈছে, মানে 5-6 দিন হৈছে ইউটিউবত অহা। কিন্তু মানে কি হ'ল, মোৰ ছাবস্ক্ৰাইব ধৰক 2-এজনে কৰিছে। আৰু যিসকলে চাই ছাবস্ক্ৰাইব কৰি দিব, আৰু ভাল কথা ক'বলৈ চেষ্টা কৰিম। মানে কি হ'ল, ভাবিছোঁ আগলৈ কিমান পাৰোঁ নাজানো, গোটেই অসমখন দেখাম বুলি ভাবিছোঁ এবাৰ আপোনালোকক। পাৰোঁনে নোৱাৰোঁ নাজানো। গাড়ী লৈ চবেই যায়, গাড়ী লৈ কিন্তু যাম বুলি ভবা নাই, চাইকেল লৈ যাম বুলি ভাবিছোঁ। অসমখন এপাক ঘূৰিম বুলি ভাবিছোঁ, কি হয় নাজানো। আজিলৈ ভিডিঅ'টো ইমানেই, চাই থাকিব। বাই।